প্ৰিয় মানুহ সেইজনহে যিয়ে অতীত খুচৰি নহয়, অতীতক পাহৰাই নতুনকৈ জীয়াই থাকিবলৈ শিকায়। হেজাৰটা সুখৰ স্মৃতিয়ে এটি কষ্টক মুচি দিব নোৱাৰে, কিন্তু এটি কষ্টই হেজাৰটা সুখৰ স্মৃতিক মুচি দিব পাৰে। এইটোৱেই জীৱনৰ নিষ্ঠুৰ সত্য। এই পৃথিৱীত সেইজন মানুহে বেছি কষ্ট পায়, যিজনে মানুহক নিঃসন্দেহে অন্ধৰ দৰে বিশ্বাস কৰি পেলায়। সুখী থকা মানে জীৱন নহয়, সমস্যাবিলাক জয় কৰি জীয়াই থকাকে কোৱা হয় জীৱন। কাষত থাকি সাহস দিবলৈ আৰু সন্মুখত থিয় হৈ পথ দেখুৱাবলৈ কোনো নাই, কিন্তু পিছফালে থিয় হৈ সমালোচনা কৰা মানুহ বহুত আছে। জীৱনত বেয়া সময় অহাটো খুবেই প্ৰয়োজন, কিয়নো বেয়া সময়তহে চিনি পোৱা যায় মুখা পিন্ধা বেইমান মানুহবোৰৰ আচল চৰিত্ৰ। সাহসেৰে সেইজনেই কথা ক'ব পাৰে যিয়ে সত্য পথত থাকে, অভিনয় সেইজনেই কৰে যিয়ে মিছাৰ আশ্ৰয় লয়। প্ৰিয় মানুহ বহুত লগ পালোঁ, কিন্তু যেতিয়া পিছফালে ঘূৰি চালোঁ, কেৱল নিজৰ স্বাৰ্থৰ বাদে আন কাকো দেখা নাপালোঁ। কিছুমান আঘাতে শৰীৰত ক্ষতি নকৰিলেও মনত বহুত কষ্ট বহু বেছি দিয়ে। বন্ধুত্ব মাথো এটি শব্দ নহয়, মাথো এটি সম্পৰ্ক নহয়, ই এটা নীৰৱ প্ৰতিশ্ৰুতি। মই আছিলোঁ, মই আছোঁ, মই থাকিম। এতিয়ালৈকে বহুবাৰ বিশ্বাস ভাগিল, কিন্তু আনক সহজতে বিশ্বাস কৰিব পৰা অভ্যাসটো একেই থাকিল। এটা সপোন ভাঙি ছিঙি যোৱাৰ পিছত ভাগৰি নপৰিব, অন্য এটা সপোন দেখাৰ উদ্যমেই হৈছে জীৱন। যেতিয়া তোমাক কোনোবাই ভাল পাওঁ বুলি কয় আৰু তোমাক গুৰুত্ব দিয়ে, তেতিয়া বেছি সুখী নহবা। আচল প্ৰশ্নটো হ'ল কেতিয়ালৈকে, কাৰণ মানুহৰ মন বতাহৰ দৰে সলনি হয়।